Good morning, বন্ধু বান্ধৱীসকল। হ্যাপি ফ্ৰেণ্ডশ্বিপ ডে। আজি আগষ্ট মাহৰ প্ৰথমটো ৰবিবাৰ। সকলোকে বন্ধুত্ব দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ। এনেতো বাৰু আমি এনেই বন্ধুতো হয়ে বাৰু, আৰু সদায়তো আমাৰ বন্ধুত্ব পালন হৈয়ে থাকে। বন্ধুত্ব দিৱস কেপি একেলগে খাওঁ আৰু কিবা কিবি আৰু চব আৰু বাৰু যি নহওক। এতিয়া মই আজি যাব ওলাইছোঁ। আজিও মোৰ ব্লগটো বনাব যাব ওলাইছোঁ। ৰাতিপুৱা এতিয়া মই মোৰ লগৰ এটা আছে, তাকো লৈ যাম। তাক ফোন কৰিম, বলক তাক ফোন কৰি লওঁ। নয়ন, গুড মৰ্ণিং। উঠিছানে নাই? পাইছা ন? ঠিক আছে দিয়া, মই আৰু আধা ঘণ্টামানৰ ভিতৰত গৈ পাম। তুমি ৰেডি হৈ ওলাই আহা। অ'কে দিয়া, ঠিক আছে দিয়া। মই ওলালোঁ ঘৰৰ পৰা। এতিয়া যাম মোৰ লগৰটোৰ ঘৰলৈকে। এয়া মই আহি পেলাই এতিয়া ইয়াৰ ঘৰত আহি পালোঁ, অনুপৰ। এতিয়া গাড়ীখন চাফা কৰাত লাগিছে দেখোন। তই যাবিনে নাযাওঁ? এই থাক তই, মই যাওঁ। দিব তই আহি থাক না। এতিয়া আমি এতিয়া পাহাৰৰ ফালে যাব ওলাই আহিছোঁ। গাখীৰৰ গাড়ীখন, বাহ কি ধুনীয়া জেগা, ফুল্লি নেচাৰেল। কংক্ৰিটৰ মহানগৰীৰ পৰা অলপ আঁতৰত হয়, কিন্তু বঢ়িয়া জেগা আৰু একদম ফুল্লি নেচাৰেল জেগা, নেচাৰেল হাৱা। আমি পাহাৰৰ ফালে উঠিলোঁ আৰু দেই। ৰাস্তাটো লাহে লাহে ক্ৰমান্বয়ে পাহাৰৰ ফালে গৈ আছোঁ। এয়া চাওঁ, আমি এতিয়া অলপমান এডভেঞ্চাৰ কৰি আছোঁ আৰু মোবাইলটো ধৰি থকা টান হৈছে এতিয়া। মোবাইলটো ধৰি কেনেকৈ যাওঁ, অলপ যাই লওঁ ওপৰলৈকে, তাৰপিছত আপোনালোকক আৰু দেখুৱাম। বাপৰে, জংঘলৰ মাজত ৰাস্তা ধুনীয়াকৈ আমি আগবাঢ়ি আহি আছোঁ এতিয়া ওপৰলৈকে। ইয়াতে চাগে বাঘ চাঘো ওলাই নেকি? নয়ন, বাঘ চাঘ ওলাব নাকি? বাঘ ওলাব নাকি? এইটো পাহাৰ বলা আৰু ওপৰলৈকে যাওঁ। চবে খোজকাঢ়ি গৈ আছে, কিন্তু ৰাস্তা আৰু আপোনালোকক দেখাইছোঁ আৰু ধুনীয়া ৰাস্তা, কিন্তু মানে ৰাস্তাটো বেয়া, আহি পেলাই ভাল লাগে, তাকে কৈছোঁ আৰু। চলো নয়ন, বলা। নয়নৰ গাড়ী পুৰণা হ'ব পাৰে, কিন্তু গাড়ী একদম টনটনীয়া হৈছে। নয়ন, গাড়ী কিন্তু টনটনীয়া হৈ আছে তোমাৰ। গাড়ী পুৰণা হ'ব পাৰে, টনটনীয়া হৈ আছে। খালি চিঙি উঠে দেখোন। বাহ ধুনীয়া জেগা। এই অভয়াৰণ্য মাজত এইটো মন্দিৰ। এইটো মন্দিৰ কিবা হয়। পাহাৰত আকৌ উঠি গ'লো। ৰখি আছোঁ, নাপাওঁহে নাপাওঁ, গৈ আছোঁ। ঠাণ্ডা দিনত আহিলে ইমান ধুনীয়া লাগিব নহয়। ইয়াতে গোটেই চাগে কুঁৱলী হৈ থাকিব। ৱাহ, কিছু মজা লাগিব ঠাণ্ডাৰ দিনত। নহয়, অলপ ৰখালোঁ দেই, বেয়া নাপাবা। বলা, ভাল লাগছে ৰে নহয়।
পুৰা নেচাৰেল পুৰা। কিন্তু এই পাহাৰৰ মাজত ৰাস্তা যে বনাইছে ইমান ধুনীয়াকৈ, আমি বহুত ওপৰত উঠিছোঁ এতিয়া। আমি কমচে কম এতিয়া তলৰ পৰা 200-250 মান ফুট ওপৰত আছোঁ এতিয়া, আৰু ওপৰলৈকে যাম, আৰু ওপৰলৈকে গৈ আছোঁ। মই পাৰিলে আপোনালোকক ওপৰৰ পৰা তলৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম হা। এতিয়া অলপমান ডাউন পাইছোঁ, অকণমান ডাউনটো পাৰ হৈ পেলাই আকৌ আপ পাম। এইয়া আপটো পালোৱে আৰু। পুৰা পিছফুল জেগা, বহুত মানুহ আহে ইয়াতে। ব'লা ব'লা বাইক, ইয়াত পানী খাব পাৰি নেকি? বাহ, পুৰা নেচাৰেল পানী একদম, শিলৰ মাজৰ পৰা অহা পানী। ওপৰলৈ গাড়ী যাব নাই আৰু? হা, ব'লা ব'লা। আচলতে মোবাইলত ভিডিঅ' কৰি আছোঁতো, সেইটো কাৰণে মানে অলপ অসুবিধা হৈ আছে। এইবিলাকত আচলতে পূৰা GoPro লাগে, GoProত বঢ়িয়া হয় ভিডিঅ', কিন্তু GoPro কিনিব পৰা হোৱাই নাই দিয়কচোন আমি এতিয়া। অকলে যাব ভয় লাগে, আহে। নহয় নাকত যা, ভয় লাগে আকলা আকলি যাবা। তাত বাক্সা কৰিলি আৰু অকল বাক্সা ওলালি। आगे आगे तुम पीछे पीछे हम। हाँ नयन, आगे आगे तुम पीछे पीछे हम। बोला दबाई दिया पूरा आप तो। बोला 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 बोला। গুৱাহাটীতে যে এনেকুৱা ধুনীয়া এটা জেগা আছে মই আজিহে গম পালোঁ। গুৱাহাটীত যে ইমান ধুনীয়া এটা জেগা আছে মানে নয়ন, এই হাতী হাতী বনৰীয়া হাতী আছে, হাতীৰ গুৰ পৰা গম পায়। ইয়াত মানুহ নাই ন, একদম পুৰা ফুল্লি নেচাৰেল। এইবিলাক পুৰা মেঘ ন, টাৱাৰটো যে আছে দাদা, মেঘত লাগি আছে পুৰা টাৱাৰটো। চ' বন্ধুসকল, ফাইনেলি আমি আহি এতিয়া আমি টাৱাৰটো পালোঁ। এইটোৱে সেই প্ৰকাণ্ড টাৱাৰ, পাহাৰৰ একদম ওপৰত আছে। এই টাৱাৰটো আহি পালোঁ, আৰু আপোনালোকক দেখুৱাম বাৰু। এই টাৱাৰটো আমি আগলৈকে যাম, আগলৈকে যাই পেলাই দেখুৱাই আছোঁ। আমি এতিয়া ওপৰত আছোঁ, বহুত টপত আছোঁ এতিয়া। এই চাওক ব্ৰহ্মপুত্ৰ নদী দেখা পায় এনেকৈ, বহুত ওপৰত আছোঁ আমি এতিয়া। এই মেঘ চেঘ দেখিছে নহয়, ইমান ধুনীয়া লাগিছে নহয়। মানে ভিডিঅ'ত আপোনালোকে যদিও দেখিছে, মানে আমি এতিয়া আহিছোঁ ন, আহি পেলাই মানে চাই পেলাই বহুত বেছি ফিল কৰিছোঁ ভাল লগাটো।
তো আপোনালোকক আৰু ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াৰ ওপৰত এটা শিৱ মন্দিৰ দেখিবলৈ পাইছোঁ। চ' সকলোৱে ইয়াত সেৱা কৰোঁ। ওম নমঃ শিৱায়, ওম শিৱ শম্ভু। এয়া আমি এতিয়া শিলৰ মাজেৰে তললৈকে যাম। এয়া ওপৰ তললৈকে গৈ পেলাই আৰু এটা ধুনীয়া ভিউ পইণ্ট এটা দেখা পাম আমি। তাৰ পৰা আমি চাওঁ কি দেখা পায়। আহি যায় দোস্তি, আহা অমৰ আহা, সঞ্জীৱ আহা, আহা। ইমান ধুনীয়া জেগা যে গুৱাহাটীত আছে মানে মই বিশ্বাসে কৰিব পৰা নাছিলোঁ। আজি নিজৰ চকুৰে দেখি পেলাইহে মানে বিশ্বাস কৰিব পাৰিছোঁ। চ' মোৰ ভিডিঅ' চাই থকা কোনোবা যদি গুৱাহাটীত আছে আহিব পাৰে, বা বাহিৰলৈও আহিব পাৰে, কোনো কথা নাই। ইয়াত আহিব পাৰিব, চাব পাৰিব। আৰু দেখুৱাই আছোঁ তললৈকে গৈ পেলাই। চাগে বহুত মানুহ আছে, বহুত মানুহ দেখিবলৈ পাইছোঁ আমি ইয়াত। ইয়াৰ পৰা ইমান ধুনীয়া এটা ভিউ পইণ্ট দেখিবলৈ পাব নহয় আপোনালোকে। একদম সাধাৰণ খাই আছে কিন্তু খাই এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ। এইবোৰ মেঘ দেখিছেনে আগত, এই মেঘ এইবিলাক এই তলত পৰিবলৈ হ'লে চেচ আৰু। ভয় লাগছে না? আমাৰ অমৰৰ বোলে ভয়টো কমিছে। অমৰ ভয় কমিছে নে? ভয় নাই ন? এটা জাপ মাৰি দিব পাৰা। সঞ্জীৱে কি কোৱা? কিন্তু ফেমিলি চবৰে পইচা নহয় নে? LIC আছে নে নাই? ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ, বাই বাই।